মানুহৰ মগজুৰ কাম কৰাৰ ধৰণটো মোবাইলৰ ইউটিউবৰ দৰে হয়। ইউটিউবত আপুনি যিয়ে সাৰ্চ কৰে তাকে আপোনাৰ মোবাইলত নিজে নিজে ওলাই বা চাবলৈ পৰামৰ্শ দিয়ে। যেনে আপুনি ইউটিউবত খোৱা বস্তু সাৰ্চ কৰিলে আৰু চালে তেন্তে ইউটিউবে লাহে লাহে আৰু বেলেগ খোৱা বস্তুৰ ভিডিঅ' দেখুৱায় আৰু যেতিয়া সেইবোৰ চাই লাহে লাহে আপোনাৰ ইউটিউবৰ হোম পেজত খোৱা বস্তুৰ ভিডিঅ'য়ে ভৰি পৰে। কাৰণ ইউটিউবে ভাবিব আপুনি তেনেধৰণৰ ভিডিঅ' চাই ভাল পায়। ঠিক সেইদৰে যদি আপোনাৰ মনলৈও কেনেবাকৈ বেয়া চিন্তা আহে আৰু আপুনি তাক লৈ চিন্তিত হয় বা তাক আপুনি গুৰুত্ব দিয়ে, তেন্তে লাহে লাহে আৰু বেয়া বেয়া চিন্তা মনলৈ আহিব আৰু মনটো এই চিন্তাবোৰে ভৰি পৰিব। যেনেকৈ ইউটিউবত কি চাব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক সেইদৰে মনলৈ অহা কোনটো চিন্তাক আপুনি গুৰুত্ব দিব সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে। অৰ্থাৎ যেনেকুৱা চিন্তাক আপুনি গুৰুত্ব দিব তেনেকুৱা চিন্তাই আপোনাৰ মনলৈ আহি থাকিব আৰু তেনেদৰে আপুনি কামো কৰিব। চিন্তাবোৰ নদীৰ দৰে বৈ যাবলৈ দিয়ক। ইয়াক মনতে ধৰি ৰাখি তাকে বাৰে বাৰে চিন্তা কৰি নাথাকিব। পুখুৰীত জাবৰ জোঁথৰবোৰ পৰি গোট খাই ওলাই যাব নোৱাৰাৰ বাবে ই গোটেই পুখুৰীৰ পানীখিনিকে লেতেৰা কৰে, যিখিনি পানী আমি ভাল কামতো ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু পুখুৰীতকৈ নদীত বেছি লেতেৰা বস্তু পৰে, যদিও ইয়াৰ পানী অবিৰতভাৱে বৈ থকাৰ বাবে নদীৰ পানী নিৰ্মল, চাফা আৰু পবিত্ৰ হয়। ঠিক সেইদৰে মনৰ চিন্তাবোৰকো আবদ্ধ কৰি বাৰে বাৰে চিন্তা কৰি নাথাকিব, নহ'লে মনটো সেই আবদ্ধ পুখুৰীটোৰ পানীখিনিৰ দৰে লেতেৰা হৈ যাব। সেই চিন্তাবোৰে আপোনাক ভিতৰি ভিতৰি বিন্ধিবলৈ আৰম্ভ কৰিব। চিন্তাবোৰকো বৈ যাব দিয়ক। উচিত সময়ত ইয়াৰ উত্তৰবোৰো আপোনাৰ ওচৰলৈ নিজে নিজে বৈ আহিব, মাথো উচিত সময়ৰ অপেক্ষা কৰক। আমি যিমানেই মনৰ বেয়া চিন্তাবোৰক মনোযোগ দিওঁ সি সিমানেই বৃদ্ধি পায়। যেনেকৈ শিশু এটাই কেতিয়াবা পৰিলে দুখ নাপালেও কান্দিবলৈ আৰম্ভ কৰে আৰু যদি শিশুটিক কন্দাৰ বাবে মাকে তাক বেছি মনোযোগ দিয়ে সি আৰু বেছি কান্দিবলৈ লয়। তাৰ কন্দা বন্ধ হ'বলৈ বহু সময় লাগি যায়। কিন্তু যদি পৰাৰ পিছত শিশুটিক মাকে দুখ নাই পোৱা বুলি জানি মনোযোগ নিদিয়ে তেন্তে শিশুটি অলপ কান্দি মনে মনে হৈ কথাটো পাহৰি যায়। ঠিক সেইদৰে আমিও যদি মনৰ বেয়া চিন্তাবোৰক মনোযোগ নিদিওঁ তেন্তে মনত বেয়া চিন্তাবোৰ বাঢ়ি নাযায়। কিন্তু আমি কেনেকৈ মনৰ বেয়া চিন্তাবোৰক মনোযোগ নিদিয়াকৈ থাকিব পাৰিম? ইয়াৰ উপায় হ'ল, যেতিয়া আমি মনৰ ভাল আৰু পজিটিভ কথাবোৰ ভাবিম তেতিয়া বেয়া চিন্তাবোৰ লাহে লাহে নোহোৱা হৈ নাইকিয়া হৈ যাব আৰু মনটো চাফা হৈ পৰিব। মনটোক জোৰকৈ কোনো চিন্তা বা বস্তুৰ পৰা আঁতৰাব চেষ্টা নকৰিব, কাৰণ আপুনি যিমানেই কোনো চিন্তাক মনৰ পৰা আঁতৰাব বিচাৰিব সিমানেই বেছি সি মনলৈ আহি থাকিব। কাৰণ আমাৰ মনৰ প্ৰকৃতিয়ে এনেকুৱা। মই যদি আপোনাক কুকুৰৰ কথা নাভাবিব কওঁ তেন্তে আপোনাৰ মনত কুকুৰৰ ছবিয়ে ভৰি পৰিব, নহয়নে? আপুনি মনলৈ অহা ভাল বেয়া সকলো চিন্তাকে সাধাৰণভাৱে গ্ৰহণ কৰক। দেখিব এটা সময়ত ই নিজে নিজেই মনৰ পৰা আঁতৰি যাব। পৃথিৱীত কোনো মানুহ নাই যাৰ কেৱল মাত্ৰ ভাল চিন্তাবোৰহে মনলৈ আহে। মই যদি কওঁ আপুনি চকুৰে কেৱল চাৰিওফালৰ ভাল বস্তুবোৰহে চাব, আপুনি পাৰিবনে? কেতিয়াও নোৱাৰে, কাৰণ ই সম্ভৱ নহয়। ভাল বস্তুবোৰে যিদৰে আমাৰ চকুক ভাল নকৰে ঠিক সেইদৰে বেয়া বস্তুবোৰেও আমাৰ চকুক বেয়া কৰিব নোৱাৰে। এই কথা যদি আপুনি বুজি পায় তেন্তে আপুনি নিজকে ক'ব, আহক যিমানে বেয়া চিন্তা মনলৈ নাইবা আহক যিমানে ভাল চিন্তা মনলৈ, মোক এইবোৰে অলপো লৰচৰ কৰিব নোৱাৰে। তেন্তে আপোনাৰ ওপৰত একো চিন্তাই প্ৰভাৱ পেলাব নোৱাৰিব। এইটো ভিডিঅ'ত ইমানেই। এনেকুৱা ধৰণৰ এমেজিং ফেক্টছ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰক।